তো গাইজ কি খবৰ আপোনালোকৰ? মোৰ ভালে। আজি ৰাস চাব যাব ওলাইছোঁ। এতিয়া বৰ্তমান কেনেকৈ জনাব আৰু ৰাসত গৈ মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকক কেনেকৈ জনাব। ভিডিঅ'টো চাই থাকিব। আপোনালোকে যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই বৰ্তমান ৰুমতে আছোঁ। আমাৰ এজনী টিকনি আহিছে। অ' টিকলি টিকলি হাই কৈ দি হাই 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 ক হাই হাই কোৱা নোকোৱা? ঠিক আছে, এতিয়া আমি যাম। মানে গাঁৱৰ পৰা বাছ নিব, সেইকাৰণে বাছত যাম এতিয়া বৰ্তমান। আৰু বাছ আহি পোৱা নাই, এতিয়া আহি পাব। আৰু মানুহবোৰ আহিছে এতিয়া। তেন্তে বলক আমি ৰাসলৈ যাওঁ আৰু আপোনালোকক দেখাম। আৰু আপোনালোকে চাই শিকিব ভিডিঅ'টো। এইটো ৰংঘৰ বনাইছে, চাওক। আজিৰ এই কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ বিচাৰকৰা পৰুৱা মা মহিলা মাতা তেখেতসকল আমাৰ মাজত আমাক গ্ৰহণ কৰিছে। আমাৰ সাংস্কৃতিক সমাজৰ মাজত আমি চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া হৈছে মানুহৰ মূৰ্তি। এয়া হৈছে মানুহৰ মূৰ্তি হয়। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া হৈছে দিখিপাৰা ৰাস হয়, মংগলদৈ। ইমানে মানুহ হৈছে। এইবোৰ দোকান বজাৰ হয়। এয়া হৈছে মংগলদৈ ৰাস। মংগলদৈ ৰাসত আহিলোঁ। মংগলদৈ ৰাসত আহি খুবেই ভাল লাগিছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। किचन नजर गाड़ी शुरू नहीं कराना